ইয়াত যদিও কৈছে ডকমকা কাণ্ড আচলতে ডকমকাৰ নামটো আচলতে বদনামী আছে ডকমকা নহয় ডকমকাৰ পৰা প্ৰায় 17-18 কিলোমিটাৰ নিলগত পাঞ্জৰী কছাৰী গাঁও কাংখী লাংচ নহয় কাংখী লাংচ ইমান ধুনীয়া নাম কাংখী অৰ্থাৎ চাফা বা পবিত্ৰ লাং মানে পানী চৌ মানে সৰু অৰ্থাৎ সৰু পবিত্ৰ নিজৰা পানীৰ পৰা নামকৰণ কৰা হৈছিল তেওঁলোকে তালৈ যাব পৰা নাই মই তাত গৈছো অৰ্থাৎ একেবাৰে স্পটত যাব নিদিলে মই যিমান দূৰ জানো তাত শুনিছো ৰাইজৰ মুখৰ পৰা তেওঁলোকে স্পটলৈ যাব পৰা নাছিল 2 কিলোমিটাৰ জেগা আছিল এটা গেটত তেওঁলোক ৰখাই দিয়া হৈছিলে তেওঁলোকে যাওঁতে বোলে পলম কৰিছিলে ধাবাত ভাত খাওঁতে ৰাইজে কৈছে তহঁতি তাত নাযাবি উপায় কিন্তু কি আছে এইটো ক'ব নোৱাৰে কি হৈ গ'ল পাছৰ কথা কিন্তু যিটো ঘটনা ঘটি গ'ল ঘটনাটো ঘটিম বুলি নঘটে কিবা কাৰণত ঘটি গ'ল সেইকাৰণে মই লজ্জিত দুখিত যে মোৰ জিলাত তেনে এটা ঘটনা ঘটিছে কোনোদিন ঘটিব নলগীয়া ঘটনা গতিকে তাত অকল এটা সম্প্ৰদায় নাছিল তাত বহুতো সম্প্ৰদায় আছিল তাত কিন্তু দোষাৰোপ কৰিছে কেৱল কাৰ্বি জাতিটো ঠিক আছে দুখী ধৰা নপৰালৈকে বাৰু কাৰ্বি জাতি গালি পাৰিছে সকলো শুনি আছো নীৰৱে লাহে লাহে বেলেগ বেলেগ সম্প্ৰদায় আমাৰ ধৰা পৰিছে তথাপিও উপাধি দেখাৰ পিছত মানুহে গম নাপায় কোন সম্প্ৰদায়ৰ মানুহ কি এতিয়াও মানুহে গম নাপায় সভ্য সমাজৰ গুৱাহাটীৰ মানুহবিলাকে যিবিলাক এণ্ড্ৰইড মোবাইল টিপি আমাক গালি পাৰি আছে উলংগ জংঘলী নাঙঠ যদি আমি কাৰ্বি জাতিটো যদি উলংগ নাঙঠ জংঘলী হোৱাতেন পদ্মশ্ৰী ৰংবং প্ৰেমদৰে আমাৰ ব্যক্তি জন্ম নহলহেঁতেন তেওঁ যদি জংঘলী হোৱাতেন তেওঁ ৰঙিলী হাঁহি জন্ম দিব নোৱাৰিলেহেঁতেন তেওঁ পদ্মশ্ৰী পাব নোৱাৰিলেহেঁতেন মই যদি জংঘলী উলংগ হোৱাহেঁতেন মই খিচিৰি যোগেৰে ৰাইজক সজাগতা দিব নোৱাৰিলোহেঁতেন মই গতিকে কোনো এটা অপৰাধী কোনো জাতি ধৰ্ম নাই ইটছ ক্লিয়াৰ তেওঁলোকক শাস্তি আইনে দিব বাছ ফাঁচি দি মাৰে যাৱজ্জীৱন কাৰাদণ্ড দিয়ে সেইটো আমাৰ ক'বলগীয়া একো নাই কিন্তু জিতেন দত্ত ডাঙৰ কোৱাৰ দৰে আইনৰ সুৰঙালৈ যাতে কোনো বাচি যাব নোৱাৰে তাত কিন্তু অকল 2-এজনৰ কাৰণে গোটেই জাতিটোক অনুৰোধ কৰিছো জাতিটোক এনেদৰে গালি নাপাৰিব শিক্ষক এজনে পোষ্ট কৰিছিল চামথিং ডেকা য'ত আমাৰ কাৰ্বি গুৱাহাটীত জ্বলাই দিব লাগে তেওঁ যদি আছে যদি শুনি আছে আহক সাহস আছে যে মোক জ্বলক গুৱাহাটীত মই থিয় হৈ আছো কাটি দিব লাগে মাৰি দিব লাগে আৰে কাৰ্বিসকলক কাটি শেষ কৰিলে যদি সমস্যাৰ সমাধান হয় কাৰ্বিৰ তেজেৰে বা জনজাতিৰ তেজেৰে যদি অসমখন ৰাঙলী হৈ যায় যদি অসমত শান্তি আহে তেতিয়া আহক প্ৰথমতে মই ডিঙি পাতি দিম মাৰক মোক গোটেই জাতিক হত্যা কৰক তাৰপিছত যদি অসমত শান্তি আহিব লাগিব যদি অসমত যদি তেজ ৰাঙলী গ'লে শান্তি হোৱাহেঁতেন অসমত অসম কেতিয়াবাই স্বাধীন হ'লহেঁতেন পুনৰ অসম কেতিয়াবা হ'লহেঁতেন আমাৰ পুলিচ আবেগ কিছুমান কথা আছে গতিকে যিয়ে নহওক আৰু আজি কিছুমানে পাইছে নাজানো ভিডিঅ'ত আছে বাংলাদেশী এজনে কৈছে আমাৰ গাত অসমীয়া তেজ আছে আমি বাংলাদেশৰ পাইছো অসমীয়া বাংলাদেশৰ পাইছে জংঘলী কাৰ্বিবিলাক ক'ৰ পৰা আহিছে বাংলাদেশী এজনে পোষ্ট কৰিছে ভিডিঅ' আপোনালোকে পাইছে নাজানো যদি নাই মই দিব পাৰিম আৰু তাৰ মাজত এজন ব্যক্তিয়ে পাৰ্চনেলি মোক ভিডিঅ' কিছুমান দিয়ে হত্যাকাণ্ডৰ কিছুমান ভিডিঅ' এটা ভিডিঅ' আছে কাৰো হাতত নাই সেইটো মোৰ হাতত আছে তেওঁ ব্যক্তিগতভাৱে মোক কিয় কৰে মই তেওঁ সুধিছো হোৱাটছআপ কৈছো আপুনি মোক এই ভিডিঅ' কিয় দি আছে উত্তৰ নিদিয়ে মোৰ আপোনাৰ চিনাকি লাগিছে কিন্তু ধৰিব পৰা আপোনাৰ চিনাকি দিব নেকি উত্তৰ নিদিয়ে ট্ৰু কলাৰ চালে কেৱল ৰাজু বুলি ওলাই ফটো মই তেওঁ স্ক্ৰীনশ্বট মাৰি থৈছো তেওঁ মোক ব্যক্তিগতভাৱে কিয় সেইটো ফটো পোষ্ট কৰে কি আক্ষেপ আছে তেওঁ কি দুখ আছে মোৰ প্ৰতি গতিকে মই এটা অনুৰোধ কৰো যে আৰু এটা অনুৰোধ যে এটা কিছুমানে প্ৰতিমূৰ্তি বনাব লাগিব প্ৰতিমূৰ্তি বনাওক তাত কোনো আপত্তি নাই কিন্তু প্ৰতিমূৰ্তি বনাৰ পিছত দ্বিতীয় পক্ষ যদি প্ৰতিমূৰ্তিটো যিটো অন্যায় কৰে অপমান কৰে আকৌ কিন্তু তাত কিন্তু ভাতৃ মাজত ভুল বুজাবুজি হ'ব পাৰে সেইকাৰণে মই ভাবো উদ্যোক্তাসকলে কৈছে যে নীল আৰু অভি নামত এখন বিদ্যালয় হওক তাত স্কুল এখন হওক তাত তেওঁলোকৰ প্ৰতিমূৰ্তি থাকক তাত মোৰ ক'ব লাগে একো নাই গতিকে স্কুল এখন হ'ব লাগে তাত আৰু 8 জুন তাৰিখটো আমি এটা দিৱস হিচাপে আমি পালন কৰিব নোৱাৰো নেকি 8 জুন তাৰিখটো আমি যদি অন্ধবিশ্বাস বিৰোধী দিন যদি আমি পালন কৰো কি ক্ষতি আছে আমাৰ গতিকে সেইটো কৰো গতিকে পুনৰবাৰ কৈছো যিসকলে আমাক খেদিব খুজি আছে সেইটো নকৰিব যদি অতীতত চাব যায় তেতিয়াহ'লে গোটেই গুৱাহাটীখনটো কাৰ্বি মানুহৰ মোৰ লগত এটা মেপ উঠি মই ফটো তুলি আনিছে এজন ব্যক্তিৰ পৰা 1885-86 হেঙেৰাবাৰী মেপ 1885 গোটেই কাৰ্বিসকলৰ বসতি গতিকে সেইটো আমি কোনো কাৰ্বি বড়ো অসমীয়া বুলি কথা নহয় আমি ইয়াত আছো অসমতে জন্ম লৈছো অসমতে মৰিম
গতিকে কোনো কাৰ্বি বড়ো অসমীয়া ভাগ কৰি আমি জীয়াই থাকিব নোৱাৰো। আমাৰ যে নাক কাণ কাটি দিওঁ আমি জীয়াই থাকিব নোৱাৰো। ঠিক তেনেকৈ আমি সকলো একেলগে থাকিব লাগিব। সংকটৰ সময় যেতিয়া বিদেশী বাংলাদেশে আমাক আক্ৰমণ কৰিব, তেতিয়া ক'ব তই অসমীয়াক লাগ, আমি কাৰ্বি নাযাওঁ, তই কাৰ্বিসকল যুঁজ, তত আমি নাযাওঁ। নহয়, আমি সকলোৱে মিলি বিদেশীক খেদিব লাগিব ইয়াৰ পৰা। যদি আমাৰ মাজত মিলা প্ৰীতি একতাটি নাথাকে, কোন কাৰ্বি, কোন বড়ো, কোন অসমীয়া যদি আমাৰ মাজতে ভাগ ভাগ হৈ থাকে, তেতিয়াহ'লে আমাৰ অসমৰ কিন্তু কেতিয়াও উন্নতি নহয়, অসমৰ কেতিয়াও স্বাধীন নহয়। গতিকে পুনৰবাৰ অভিনন্দন আমাৰ সত্যটি কামনা কৰিছো। আৰু সকলোকে এতিয়াই অনুৰোধ কৰো, পুনৰবাৰ দুই এটা ভুলৰ কাৰণে, কোনো এটা জাতিক অপৰাধীৰ কাৰণে এটা জাতিক ঘীন নকৰিব, পুনৰবাৰ কোনো ঘীন নকৰিব। আজি যে বৰষুণ পৰিছে, বৰষুণ যাকে সকলোৱে কুসংস্কাৰবোৰ ধুই নিয়ক, আৰু এই বৰষুণ যাকে সকলোৱে মনত থকা কাৰ্বি জাতিৰ প্ৰতি থকা ঘৃণা ভাৱটো ধুই নিকাকৰ মই তাৰে কামনা কৰিলো। ধন্যবাদ।